টাইমটো এনেকৈ মাৰিলোঁ আৰু টাইমটো মাৰি এনেকৈ গৈ আছোঁ চ' বলক আপোনালোকে মই ক'ত যাই আছোঁ চ' তো চাওক ফাইনেল আহি পালোঁ তো চাওক ফাইনেল আহি গ'ল বিজনী আৰু এইখন এতিয়া বিজনী চাইনবোৰ্ডখন আৰু এইখন মই কেটিএমখন যাওক আৰু এইখন কেটিএমখন লৈ এনেকৈ বিজনী মই আহিছোঁ আৰু কেটিএম আৰু মোৰ এতিয়া অভয়পুৰৰ পৰা বিজনী তো মোৰ কেটিএমখন লৈ ৰাইজলৈ কথা আছিল আমি অহা কথা আছিল তো মিনাল ভাই আৰু মই আহিছোঁ আৰু এনেকৈ বিজনীত আহিলোঁ তো আমাৰ মিছন কমপ্লিট হৈ গ'লে এতিয়া আমি মানে বিজনী টাইমখন দেখুৱাম আৰু বিজনীখন দেখাবলৈ চেষ্টা কৰিম তো এতিয়া চাওক আৰু এনেকৈ আমি আহিলোঁ তো বহুত গৰম লাগিছে তো গৰমত ক'লা হৈ গৈছোঁ তো চাওঁ কেনেকুৱা হৈছে পুৰা এনেকুৱা হৈ দেহা কিবা হৈ গৈছে তো বিজনী কেটিং হ'ল আহিছোঁ আৰু এনেকৈ বিজনীখন চাওঁ দেখুৱাম এনেকৈ ধামাকা আপোনালোকক দেখুৱাম তো বহুত ভাল ৰাইডলৈ ভিডিঅ' পাব আপোনালোকে এনেকৈ ভিডিঅ'বিলাক চাব তো মই কেটিংখন দেখুৱাম তো এইখন চাওক আৰু এনেকৈ ভিডিঅ'টো চাই থাকিব তো মজা কৰি তো চাওক মই কেটিএমখন লৈ ওলাইছোঁ চ' ৰাইডলৈ তো ৰাইড চাওক এইখন জাতীয় পতাকাখন আজি হ'ল 13 তাৰিখ আৰু এনেকৈ চাইকেলিং ৰাইডত লৈ ওলাইছোঁ মই চাইকেলিং ৰাইড আৰু ক'ত কিমান কিলোমিটাৰ ক'ত কেনে গৈ আছোঁ চ' টাইম লগাম আৰু টাইমত গম পাব কিমান দূৰ গৈ আছোঁ 40 কিলোমিটাৰমান গৈ আছোঁ মই তো ৰাইডটো মোৰ আৰু লগ একজন আহি আছে ভাল পালে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব সকলোকে লাইক এনেকৈ যাত্ৰাটো আৰম্ভ কৰিছোঁ আৰু এনেকৈ গৈ আছোঁ তো মিনাল ভাই আৰু মই গৈ আছোঁ এনেকৈ মজা কৰিছোঁ এনেকৈ গৈ আছোঁ চাব মজা তো এতিয়া আমাৰ মিনাল ভাই তো এনেকৈ চাইকেলখন চলাই গৈ আছে তো চাই থাকক তো মজাকৈ মিনাল ভাই গৈছে আইনদী ব্ৰিজখন মানে আহি পাওঁ আৰু তো 2 মিনিট 3 মিনিট লাগিব তো ৰখিছোঁ আমি আহিছোঁ আমি ক'ত মানে ৰখা নাই মিনাল ভাই আৰু মই আহিছোঁ পুৰা ফুল স্পীড চাইকেলখন মাৰ্কেটিঙত চলাইছোঁ আৰু এনেকৈ আহিছোঁ আৰু আমি এতিয়া ক'ত ৰখাই নাই আৰু এতিয়া ৰখিলোঁ এতিয়া পানী অলপ খালোঁ আৰু পানী খাই এতিয়া আমি যাত্ৰাটো আৰম্ভ কৰিবলৈ গৈ আছোঁ তো মিনাল ভাই আৰু মই গৈছোঁ তো যশোত আহিছোঁ যশোত গৈছোঁ তো মোৰ আছে পৰীক্ষা আৰু পৰীক্ষাটো দিবলৈ তো চাওক ফাইনেলি বন্ধুসকল তো চাওক আমি আহি পালোঁ এতিয়া আইনদী আহি পাওঁ আৰু তো ৰাখল ডুবিতে আছোঁ আমি এতিয়া ৰাখল ডুবিলৈ চেৰাই আহিলোঁ টাৰ্ণিংটো আৰু এতিয়া চাওক টাইমটো কিমান লাগিছে চাওক 1 ঘণ্টা 21 মিনিট লাগিছে আমাৰ ইয়াতে আহি পৰে আৰু আমি এনেকৈ পুৰা অ' মিনাল ভাই আমি ৰখিছোঁ নেকি কি ক'বাত আমি ক'বাত ৰখিছোঁ নেকি চাইকেল পুৰা মাৰিছোঁ না কেটিএমখন আমাৰ নাই ৰখা তো ভালকৈ কৈ দিয়ক অলপমান তো ওচৰত অলপ নাই ৰখা ৰে আমি ক'বাত ৰখিছোঁ নেকি নাই ৰখা তো আমি ক'ত মানে ৰখা নাই তো মিনাল ভাই পানী খাব তো লগতে পানী খাম তো এনেকৈ গৈছোঁ তো চাইকেলটো চাওক কেটিএমখন চলাই আছোঁ মোৰ চাওক আৰু মোৰ বিজনেছ কৰি আপোনালোকক দেখুৱাম তো কৰিছে তো বিজনেছখন চাব আৰু আজি ৰাইড এনেকৈ আপোনালোকে চাব পাৰিব তো ৰাইডত আমাৰ ধামাকা ভিডিঅ' আপোনালোকক দেখুৱাম তো ৰাইডত পুৰা ধামাকা ভিডিঅ' চাবলৈ পাব আপোনালোকে তো মোৰ ভিডিঅ'টো চাব ভিডিঅ'টো চাই থাকিব আৰু এনেকৈ চাওক পুৰা এনেকৈ চাই ৰাস্তালৈকে ধুনীয়াকৈ গৈ আছোঁ আমি মই এনেকৈ ভিডিঅ'বিলাক আহি থাকিব আৰু ৰাইডৰ ভিডিঅ' তো ফাইনেলি আহি পালোঁ হ'ল বিজনীত হ'ল লক্ষী মন্দিৰত তো শ্ৰী লক্ষী মন্দিৰত আহি পালোঁ আৰু এনেকৈ লক্ষী মন্দিৰটো চাওঁ ধুনীয়াকৈ ডাঙৰকৈ নতুনকৈ বনাই আছে আৰু ইয়াতে আহিলোঁ তো এতিয়া আমাৰ ইয়াতে অহা মানে বিজনীখন দেখাবলৈ আহিছিলোঁ আৰু ময়ো চাবলৈ আহিছিলোঁ এনেকৈ ভাল লাগিছে বিজনীখন চাবলৈ আহি তো চাইকেলিং ৰাইড কৰি বহুত ভাল লাগিছে এনেকৈ আহি পালোঁ আৰু আপোনালোকে চাওক এইটো হ'ল বিজনী মানে লক্ষী মন্দিৰটো অলপমান দেখুৱাই দিয়ক মোৰ লগত তো এতিয়া বিজনী লক্ষী মন্দিৰত এনেকৈ আছোঁ তাৰ আপোনালোকক দেখুৱাম তো লক্ষী মন্দিৰটো চাওক টাউনত পুৰা ঘূৰি আছোঁ তো মোৰ কেটিএমখন লৈ আৰু চাওক এনেকৈ বিজনী টাউনত আছোঁ এনেকৈ পুৰা ঘূৰি আমাৰ ধমাকাৰে তো ঘূৰি আছোঁ তো চাওক এনেকৈ চাইকেলখন লৈ পুৰা কেটিএমত আছোঁ তো মিনাল ভাই এটা মই গৰম লাগিছে আৰু মিনাল ভাই ঘৰে মানে এটা আমাৰ আবু ঘৰত যাম তো বিজনীত আমাৰ আবু ঘৰৰ ঘৰ তো তাতে যাওঁ অলপমান জিৰণি লওঁ ৰেষ্ট লৈ এবাৰ আমি ঘৰত যাম তো মিনাল ভাই অলপমান তো চাওক বন্ধু ফাইনেলি চাওক আৰু টাইম লাগিছে 2 ঘণ্টা তো 2 ঘণ্টা 4 মিনিট লাগিছে বিজনীত পৰা আহিবলৈ টাউনত আহি পাইছোঁ আইডিখন চাওক এখন বিজনী টাউনত আহি পালোঁ আৰু 2 ঘণ্টা 4 মিনিট লাগিছে আৰু এনেকৈ ইখনৰ মানে ব্ৰিজখন আৰু এইখন বিজনী ব্ৰিজখন আৰু এনেকৈ কৈছোঁ মিনাল ভাই এতিয়া আছে আমাৰ এতিয়া নদী এনেকৈ চাই থাকিব এনেকৈ অলপমান ঠাণ্ডা খাই আছোঁ আৰু দহটাত আমি তো চাওক বন্ধুসকল তো ঠাণ্ডা মাৰি আছোঁ তো বিজনীত আহি ঠাণ্ডা খাই আছোঁ তো ঠাণ্ডা খোৱা মজাই বেলেগ এনেকৈ এতিয়া হ'ল আইনদী তো ইয়াতে আছে মন্দিৰটো তো ইয়াতে পুৰা শিৱৰ পূজা হয় পুৰা শিৱৰ পানী চানী ঢালে এইটো আইনদীটো এইটো আছে আইনদী আৰু চাওক ফাইনেলি আহিছোঁ আইনদীত তো চাওঁ এইটো আইনদী আৰু আইনদীত
আপোনালোকে দেখাব কৈছে চাওক আৰু দেখা পাইছে আপোনালোকে দেখা পাইছে নেকি তো চাওক আইনদী দেখা পাইছে আইনদীখন তো এনেকুৱা আইনদীত মই আছোঁ আৰু আপোনালোকে দেখিবলৈ পাব তো এনেকৈ হেল্ল' বন্ধুসকল তো বিজনী আছোঁ বিজনী তো বিজনীত এখন এতিয়া আছোঁ বিজনীত এনেকৈ চাইকেল চলাই আছোঁ আৰু এতিয়া মানে ঘৰলৈ যাবৰ সময় হ'ল তো বিজনীত গোটেই ঘূৰিলোঁ তো ঘূৰি পিনি খাই লৈ পূৰা ওলালোঁ আৰু এতিয়া আমি বিজনীলৈ যাওঁ আৰু বিজনীত মানে অলপমান 5 মিনিট ইয়াতে ৰখিলোঁ আৰু এনেকৈ গৈ আছোঁ তো বিজনীৰ পৰা ঘৰলৈ গৈ আছোঁ তো ইয়াতে ভিডিঅ'টো মানে সামৰি মাৰিলোঁ আৰু এতিয়া আমি ঘৰলৈ মানে গৈ আছোঁ তো বলক এতিয়া বাই তো নতুন ভিডিঅ' পাব আৰু ৰাইড পাব আপোনালোকে দেখিব তো 15 আগষ্টৰ দিনা ধামাকা এটা ৰাইড তো কিমান কিলোমিটাৰ যাম তো আমাৰ গম পাব তো এতিয়া মানে বিজনীত আহিলোঁ তো কমেতো আমাৰ 40 কিলোমিটাৰ 45 কিলোমিটাৰ ঘূৰিলোঁ তো 45 কিলোমিটাৰ ঘূৰিলোঁ বিজনীত আমি আৰু এনেকৈ ঘূৰি আছোঁ আৰু ইয়াতে অলপমান টাইম ৰখিছোঁ তো এনেকৈ পৰা আহিছোঁ আজি হ'ল মানে 15 আগষ্টত ধামাকা এটা ৰাইড পাব তো 45 কিলোমিটাৰমান হ'ল আমাৰ ৰাইডটো মানে ক্লিয়াৰ হৈ গ'ল এতিয়া আমি ঘৰলৈ গৈ আছোঁ তো মিনাল ভাই আৰু মই গৈ আছোঁ তো আপোনালোকে চাই থাকিব